এখন বিদ্যালয়ে এতিয়া শেষ ৰক্ষাৰ স্থল হৈ পৰিছে চামুগুৰিৰ একাংশ নৈপৰীয়া ৰাইজৰ বাবে। চামুগুৰি লাওখোৱাৰ 4 নং ভগামুখত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ বাবে এতিয়া একাংশ দৰিদ্ৰ পৰিয়ালে নিজৰ ঘৰ ভেটি ভাঙি নিৰাপদ স্থান বিচাৰি আশ্ৰয় লৈছে সমীপৰে বগৰাটি প্ৰাথমিক বিদ্যালয়খনৰ চৌহদৰ লগতে বিদ্যালয়খনৰ অংগনবাড়ী কেন্দ্ৰটোত। এই বছৰৰ প্ৰথমটো বাৰিষা নহওঁতেই বৃহত্তৰ অঞ্চলটোত আৰম্ভ হোৱা গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা কণ কণ শিশু, মহিলা, পানী কেঁচুৱাসহ প্ৰায় 20টাকৈ সৰু বৰ পৰিয়ালে উপায়ন্তৰ হৈ বিগত প্ৰায় 3 সপ্তাহ ধৰি অস্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিছে বিদ্যালয়খনৰ চৌহদত। কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত আক্ৰান্ত দুৰ্ভগীয়া পৰিয়ালকেইটাৰ বাবে এই ঠিকনাও নাথাকিব বেছি দিনৰ বাবে। কাৰণ পৰিয়ালকেইটাই আশ্ৰয় লৈ থকা বগৰাটি প্ৰাথমিক বিদ্যালয়খনলৈও লুইতৰ ব্যাপক গৰাখহনীয়ে সম্প্ৰীতি দিছে চৰম ভাবুকি। বিদ্যালয়খনৰ পৰা মাত্ৰ 20 ফুট নিলগত প্ৰচণ্ড গতিৰে গৰাখহনীয়া অব্যাহত ৰাখিছে কালৰূপী ব্ৰহ্মপুত্ৰই। ইফালে দিনে দিনে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 20টা পৰিয়ালে অস্থায়ীভাৱে বসবাস কৰি থকা বিদ্যালয়খনৰ চৌপাশে। নিত অসুস্থ হৈ পৰিছে বিদ্যালয়খনত আশ্ৰয় লোৱা পৰিয়ালসমূহৰ একাংশ শিশু। আনফালে দীৰ্ঘদিন ধৰি লাহে লাহে নিচিন্ন হৈ অহা বৃহত্তৰ অঞ্চলটোত বান গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰিব নোৱাৰা শাসনাধীষ্ঠ চৰকাৰ তথা প্ৰশাসনে আনকি গৃহহীন পৰিয়ালসমূহক খাদ্য, খোৱা পানী, চিকিৎসাৰ ব্যৱস্থা কৰিব নোৱাৰা কেন্দ্ৰ কৰি চূড়ান্তভাৱে ক্ষোভিত হৈছে নৈপৰীয়া ভুক্তভোগীসকলৰ লগতে স্থানীয় ৰাইজ। প্ৰকৃতিৰ ৰোষত পৰি সৰ্বস্বান্ত হোৱাৰ পিছতো চৰকাৰী অৱহেলাৰ বলি হ'বলৈ পাই এতিয়া নিৰুপায় পৰিয়ালকেইটাই আগন্তুক অনিশ্চিত ভৱিষ্যতক ধিয়াই কেৱল মাত্ৰ চকুলো টুকিছে। ইমানৰ পিছতো পৰিৱৰ্তনকামী চৰকাৰখনে তাৎক্ষণিকভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে বৃহত্তৰ লাওখোৱা অঞ্চলৰ বান গৰাখহনীয়া ৰোধৰ বাবে তথা দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালকেইটাক সাময়িকভাৱে সকাহ দিবলৈ, এই সকলোবোৰ পৰৱৰ্তী সময়ত অতিকৈ লক্ষণীয় হ'ব। চাবুগুৰিৰ পৰা হাদনাদৰ ৰিপৰ্ট, নিউজ ফৰ আছাম।